মানে ৰাইজে বিচৰা ধৰণৰ কেতিয়াবা ফৰ্মুলাবিলাক নিমিলে। প্ৰত্যেকটো দলৰ নিজৰ নিজৰ নীতি আদৰ্শ মিছন আৰু ভিজন থাকে, এজেণ্ডা থাকে আৰু এইবিলাক এজেণ্ডা মিছন ভিজন অবজেক্টিভটো লৈ পেলাই দলবিলাকে কাম কৰাৰ কাৰণে কিছুমান ক্ষেত্ৰত ৰাজনৈতিক দলবিলাকৰ মাজত ৰাইজে বিচাৰিলেও এইবিলাক বাস্তৱত সফল নহয়। একগোট হ'ব পাৰিলে খুবেই ভাল। মই আজিও সেইটোকে বিচাৰোঁ আৰু একগোট কৰিবৰ কাৰণে যথেষ্ট চেষ্টাও চলাই আহিছিলোঁ, কামো কৰিছিলোঁ, আলাপ আলোচনাৰ এটা মাহলো তৈয়াৰ কৰা হৈছিলে। এতিয়া কিন্তু এইটো কিছুমান কাৰণত আমাৰ স্তব্ধ হৈ আছে, এক প্ৰকাৰ বিফল হোৱাৰ দৰে হৈ আছে আৰু এইটোকে যদি আমাৰ দুয়োটা দলৰ নেতাবিলাকে যদি পুনৰ বিচাৰি পেলাই আলোচনা প্ৰক্ৰিয়াটো যদি আগবঢ়াই লৈ যাব বিচাৰে, মই চবতকৈ সুখী হ'ম আৰু একগোট হৈ পেলাই একত্ৰিতভাৱে যুঁজ দিলে BTC অঞ্চলত আমাৰ ৰিজনেল দল বাচি থাকিব আৰু BTC অঞ্চলৰ ৰাইজৰ যিটো আকাংক্ষা এইবিলাক পূৰণ কৰিবৰ কাৰণে BTC ৰক্ষণাবেক্ষণৰ কাৰণে কাম কৰিবৰ কাৰণে আৰু BTCৰ অধিক শক্তিশালী কৰিবৰ কাৰণেও বেছিকৈ লাভ হ'ব। গতিকে দুয়োটা দলৰ নেতাবিলাকে ইয়াৰ ওপৰত নিশ্চয় চিন্তা চৰ্চা কৰিব। মই আহ্বানো কৰিছোঁ, UPPL দলকো আহ্বান কৰিছোঁ, আমাৰ BPF দলৰ নেতা তেখেতকো মই আহ্বান কৰিছোঁ যে এই মুহূৰ্তত যদি এতিয়া পুনৰ বিচাৰ কৰি পেলাই একগোট হৈ যুঁজ দিবৰ কাৰণে যদি চিন্তা চৰ্চা পুনৰ ল'ব পৰা যায়, তেতিয়া সেইটো ৰাইজে চবতকৈ ভাল পোৱা এটা আমাৰ কাম হ'ব বুলি মই ভাবোঁ আৰু দলীয় কৰ্মী নেতাসকলে চবেই ভাল পাব, BTCৰো ভাল হ'ব, চবৰ কাৰণে ভাল হ'ব। এইবাৰ BTCখন BJPয়ে দখল কৰাৰ সম্ভাৱনা আছে নেকি? BJP দলে ইমান সহজ নহয় যে BTCখন দখল কৰাটো, কাৰণ BTC বাকী ৰাইজে জানে যে ৰিজনেল নেশ্যনেল পাৰ্টিবিলাকৰ হাতত BTC যদি গুচি যায় তেতিয়া কি যে দুৰ্দশা আহিব, কেনেকুৱা ধৰণৰ যে বিপদ বা অসুবিধা বা সমস্যাবিলাক সৃষ্টি হ'ব, সেইটো BTC বাকী ৰাইজে জানে। আৰু BTC অঞ্চলৰ জনগাঁথনি যিটো আছে, ইয়াত হিন্দু, মুছলমান, বড়ো, অনাবড়ো যিবিলাক আমি জাতি জনগোষ্ঠীৰ যিবিলাক আমি জনগাঁথনি সেইটো যদি চাওঁ, তেনেহ'লে আপুনি স্পষ্টভাৱে বুজি পাব যে ইয়াত BJPয়ে অকলে চৰকাৰ গঠন কৰিব পৰা ধৰণৰ তেখেতসকলে বিচৰা ধৰণৰ MCLA জিকাই অনাটো ইমান সহজ নহয়। ৰাইজে চবে ইয়াত বসবাস কৰা চব জাতি জনগোষ্ঠীৰ মানুহবিলাকে এই দলটো আগ্ৰহেৰে আঁকোৱালি ল'ব পাৰিব লাগিব। বিশেষ এটা শ্ৰেণীৰ বিশেষ এটা গোষ্ঠীৰ মানুহবিলাকেহে মাত্ৰ যদি গ্ৰহণ কৰে, তেনেহ'লে এইখিনি দি আমি কেতিয়াও সফল হোৱাটো আশা কৰিব নোৱাৰোঁ। গতিকে এই মুহূৰ্তত BTC অঞ্চলৰ যিটো তেওঁলোকৰ দলৰ ভেটি বা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো জনপ্ৰিয়তা তেওঁলোকে সম্পূৰ্ণভাৱে আজিলৈকে লাভ কৰিব পৰা নাই আৰু জাতি জনগোষ্ঠীৰ মাজত এতিয়ালৈকে তেখেতসকলক উদ্দেশ্যৰে গ্ৰহণ কৰা এই ৰাজনীতিক পৰ্যায়টো এতিয়ালৈকে অহা নাই। ইয়াৰ কাৰণে ইমান সম্ভৱ নহয় যে তেওঁলোকৰ ফালৰ পৰা এবজলুট মেজৰিটি লৈ পেলাই BTC গঠন কৰিব, তেনেকুৱা ধৰণৰ সম্ভাৱনা মই দেখা নাই। তেখেতসকলে যুঁজি আছে, যুঁজক আমাৰ ক'ব লগা নাই। ৰাজনীতিক দল হিচাপে গণতান্ত্ৰিক দেশত পাৰ্লামেণ্টাৰী ছিষ্টেমৰ ডেমক্ৰেচি যিটো মাল্টি পাৰ্টি ছিষ্টেমৰ দ্বাৰা দি চলে, গতিকে BTC অঞ্চল এতিয়া যিহেতু সুস্থিৰ এটা অঞ্চল হিচাপে প্ৰত্যেকটো দলে গণতান্ত্ৰিক এক্সাৰচাইজ কৰিবৰ কাৰণে আহিছে। কংগ্ৰেছ আহিব, UDF আহিব, BJPও আহিব, আহক, আমাৰ বেয়া পাব লগা নাই, ক'ব লগা নাই। কিন্তু আজিৰ দিনটোত যিটো দেখা পাওঁ যে BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সকলো ধৰ্মাৱলম্বী মানুহবিলাকে BTC ৰক্ষণাবেক্ষণৰ কাৰণে, BTCৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, শান্তি সম্প্ৰীতি সমন্বয় আৰু সকলোৰে অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত এটাই মাত্ৰ দল আছে বুলি ভাবিছে, সেই দলটো হ'ল BPF দল। গতিকে বেলেগ বেলেগ দল থাকিলেও BPF দলটোকে BTC বাকী ৰাইজে বিপুলভাৱে ভোট দি জিকাই দি BPFৰ হাততে চৰকাৰ গঠন কৰিবৰ কাৰণে এইখিনি ক্ষমতাটো অৰ্পণ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।